বাবা এজনক ছোৱালো বোলে আমাৰ অনুষ্ঠানত হাঁহে কিন্তু মানুহে ভালকৈ চাপৰি নবজায় কি হ'ব বাবাজনে ক'লে ঠাণ্ডা দিনত দৰ্শকে এনেকুৱা কৰে নে গৰম দিনত মই বোলো দুইটা ছিজনত কৈছে গৰম দিনত যদি কৰে সেইটো নধৰিব কাৰণ এখন হাত ব্যস্ত থাকে বিচনী মাৰি থাকে আৰু ঠাণ্ডা দিনত মানুহবোৰেতো এনেকৈ বিহু প্ৰগ্ৰাম নহয় বিহু প্ৰগ্ৰাম নহ'লেও মই দাদাক বাৰু শুনালো মানে ভাল পাইছেনে কিন্তু এটা কথা কওঁ ই ভাল গায় কিন্তু অকণমান বজাই দিয়ক নেক্সট এলবামত ইয়াক ল'ব পাৰি ন পাৰি ইয়াক গোৱাব পাৰি চিনেমা এফালে চলিব সি গান অকলে এফালে গায় মানে দাদাই আপোনালোকে নুশুনিলে দাদাই বেলেগ এটা কথা ক'লে দাদাই বা কৈ দিয়ক নাই চিনেমাত বেলেগ কথা এক্টিঙৰ বাহিৰে কি কৰিব পাৰি এবাৰ কৈ দিয়ক দাদা প্লিজ ভাল গাওঁ তোক গোৱাম মই বহুত বহুত ধন্যবাদ দাদা অসমীয়া গালো তাৰপিছত ইয়ালে কিয় এই ইংলিছ গাওঁ যে মই আজিকালি ইংলিছ কথালৈ ক'ব খুজিছোঁ ইয়াত মোৰ এজন খুব ভাল ফ্ৰেণ্ড আছিলে যাৰ নাম লিয়াকাত হি ইউজ টু চিং সি ইমান ধুনীয়া ইংলিছ গাইছিলে মই তাৰ লগত বজাইছিলোঁ এজ এ কিবৰ্ডিষ্ট in Jorhat. So মই যেতিয়া বজাওঁ আৰু সি তেনেকৈ থাকি গ'ল তাৰপিছত মই জুবিন গাৰ্গ হৈ গ'লোঁ সি তেনেকৈ থাকি গ'ল কিন্তু লাষ্ট মই তাক যেতিয়া লগ পাইছোঁ মই কৈ আছোঁ এই মাছৰ হাতৰ ওচৰত তাৰ ঘৰ সি এক্সিডেণ্ট হৈ পেলাই মৰি থাকিলে চ' লাষ্ট মৰাৰ কেইদিনমান আগতে আমি কথা পাতিছিলোঁ একেলগে মদ খাইছোঁ আমি we are friends we can drink together I don't care about it saying that so সি মোক কৈছিলে যে মই এটা এলবাম কৰোঁ অনুষ্ঠ গুৱাহাটীলৈ মই যি হেল্প লাগে মই কৰি দিম তই মোৰ ঘৰত থাকিবি studio sama sab security he was a beautiful singer তেতিয়া সেইবিলাক গান সি গাইছিলে মই বজাইছিলোঁ লগত so the tribute to Liaquat my friend thank you love you এটা ঝিঞ্ঝিকি ঝিংটাং that's not music rock is the only music that pierces you why অনামিকা মই start কৰিছিলোঁ because that was rock that's first heavy rock song in Assamese history so cheer up 1 2
এতিয়া আমি মাজুলীলৈ কাম কৰি আছো মাজুলী গাই শেষ কৰোঁ মাজুলীক লৈ এতিয়া মাজুলীক লৈ বহুত বিপ্লৱ হৈছে কিবা হৈছে আমাৰ মুখ্যমন্ত্ৰীও তাৰে so let's see